হে গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে আপোনালোকে? আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে সৰস্বতী পূজা। আহকচোন চাওঁ আমি একেলগে সৰস্বতী পূজা ক'ত যাওঁ, কি কৰোঁ। বলক তেনেহ'লে ভিডিঅ'টো চাই থাকিব। স্কুল আহি পালোঁ। সঁচাকৈ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া। গাৰ্জেনবিলাকৰ ওপৰত মানে টিচাৰবিলাকে এখন প্ৰতিযোগিতামূলক পাতিছে। উৰুলি প্ৰতিযোগিতা, খংখ প্ৰতিযোগিতা, ভজন প্ৰতিযোগিতা, মানে গাৰ্জেনে গাব পাৰে, কৰিব পাৰে, চবেই মানে পাৰ্টিচিপেট কৰিব পাৰে। এতিয়া দেৱীৰ ওচৰলৈ আহিলোঁ পূজা কৰিম বুলি। সকলোৱে পূজা কৰি আছে, আমিও কৰি ল'লোঁ ধুনীয়াকৈ দেৱী। দেখিছেনে ইমান মানুহ হৈছে পূজা ভাগত? চাওকচোন, গোটেই মানে ফিল্ডখন ভৰ্তি হৈ গৈছে। গোটেই মানে খালী নায়েই আৰু, অলপো খালী নাই। ইমান ধুনীয়া পৰিৱেশ, মানে চায়েই ভাল লাগিছে। এতিয়া খিচিৰি খাব আহিছোঁ আমি চবে, আৰু লগতে প্ৰসাদো দি গৈছে ধুনীয়াকৈ। পৰিপাটি ধুনীয়া, চবকে ধুনীয়াকৈ বহাইছে ডেস্ক বেঞ্চত। চবেই এতিয়া খাই আছে, আমিও মানে বহিছোঁ আৰু খাবৰ কাৰণে। এতিয়া খিচিৰি দি আছে, চাই থাকক আপোনালোকে। First prize goes to Amrita Blonka. Uruli giving competition. Ja, stage of the top. All better, better. Guys, can you photo tula? Wonderful, thank you so much. Apuni roi thakok na, aru prize. এনেকৈ বাৰ্বিহঁতেও খেল ধেমালি কৰি আছে তাতে, আৰু এনেকৈ মানে গোটেই দিনটো পাৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।